নমস্কাৰ তোমালোকক আমাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আমাৰ বিজ্ঞানৰ ছেকেণ্ড চেপ্টাৰটোৰ সকলো প্ৰশ্ন উত্তৰ। জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব, কেকটাছে মৰুভূমিত কেনেকৈ জীয়াই থাকিবলৈ অভিযোজন কৰে, A to Z কুৱেশ্যন এনচাৰ। আহা আমি এতিয়া কুৱেশ্যনখিনি আৰম্ভ কৰোঁ। চেপ্টাৰটোৰ নাম হৈছে জীৱ আৰু জৈৱ বৈচিত্ৰ্য। অনুশীলনী একত দিয়া আছে শুদ্ধ উত্তৰটো গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। আমি ইয়াৰ আগৰ পাঠত তোমালোকক ৱৰ্কশ্বীট কেনেদৰে হয় তাৰ ওপৰত দিছিলোঁ। ইয়াত 4টা আছে। প্ৰথমতে দিছে উদ্ভিদৰ তলৰ কোনটো প্ৰক্ৰিয়াত পখিলাই উদ্ভিদক সহায় কৰে। ইয়াত অভিযোজন, খাদ্য প্ৰস্তুতকৰণ, প্ৰজনন, শ্বাস প্ৰশ্বাস। ইয়াত তোমালোকে এনচাৰটো ABCD শুদ্ধ যিটো হয় C, তোমালোকে গোল কৰিবা। দ্বিতীয়তে দিছে ডালিম গছ এবিধ বৃক্ষ, গুল্ম, তৃণ, আৰোহী, লতা। ABCD 3টা আছে। তোমালোকে ইয়াত শুদ্ধ হৈছে গুল্ম, গুল্মটো সম্পূৰ্ণ গোল কৰিবা। তৃতীয়তে দিছে তলৰ কোনবিধ জলজ উদ্ভিদ নহয়। চাবা দেই, তলৰ কোনবিধ জলজ উদ্ভিদ নহয়। পদুম, পুনি, ভেট এই তিনিবিধ হৈছে জলজ উদ্ভিদ, গতিকে খৰিকাজাই হৈছে জলজ উদ্ভিদ নহয়। গতিকে ABCD এই তিনিটাত বিটো হ'ব। গতিকে তুমি ইয়াত ভালদৰে ৰাউণ্ড দিছে। চৰাই ডেউকা হ'ল পাখিৰ ৰূপান্তৰ, আগঠেঙৰ ৰূপান্তৰ, পিছঠেঙৰ ৰূপান্তৰ আৰু A আৰু B দুয়োটা। ইয়াত শুদ্ধ উত্তৰটো হ'ব B। তুমি ভালদৰে আমি দেখুওৱা ধৰণে গোল চিন কৰিবা। ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ দেহত দীঘল নোমৰ কাৰ্য কি? A দিছে ই দেহক তাপৰ পৰা সুৰক্ষা দিয়ে। B ই দেহক বৰষুণৰ পৰা সুৰক্ষা দিয়ে। C ই দেহক কীটৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে। D ই দেহক আঘাতৰ পৰা সুৰক্ষা দিয়ে। ইয়াত শুদ্ধ উত্তৰটো হ'ব C। তুমি গতিকে ধুনীয়াকৈ ৰাউণ্ড চিন কৰিবা আৰু গোলটো যেন বাহিৰলৈ নাযায় তাক চাবা। দ্বিতীয়তে দিছে খালী ঠাই পূৰ কৰা। ইয়াত 1 নম্বৰ দিছে বীজপত্ৰ ডেছৰ ভিতৰত থাকে। এনচাৰটো হ'ব বীজ। বীজপত্ৰ বীজৰ ভিতৰত থাকে। দ্বিতীয়তে জালৰ দৰে শিৰাবিন্যাস ডেছ উদ্ভিদৰ চৰিত্ৰ। ইয়াত হ'ব দ্বিবীজপত্ৰী। জালৰ দৰে শিৰাবিন্যাস দ্বিবীজপত্ৰী উদ্ভিদৰ চৰিত্ৰ। উত্তৰ কোষটোত তেজ জমা হৈ থাকে। ইয়াত এনচাৰ হ'ব খাদ্য। পৰ্বতীয় অঞ্চলৰ গছৰ আকৃতি ডেছৰ দৰে হয়। এনচাৰটো লিখিবা শংকুৰ। ফোঁপোলা হাড় ডেছৰ এক চৰিত্ৰ। এনচাৰটো হ'ব চৰাই। তোমালোকৰ ছেকেণ্ড চেপ্টাৰৰ 3য় নম্বৰ দিছে চমু উত্তৰ লিখা। ইয়াত তোমালোকৰ প্ৰশ্নসমূহ আমি সম্পূৰ্ণ বাক্যত লিখিছোঁ। তোমালোকে যদি বেছি ডাঙৰ পৰা সম্পূৰ্ণ উত্তৰটো চাই নিজৰ ভাষাত লিখিব পাৰা। ইয়াত 1 নম্বৰত আছে আৱাসস্থল কাক বোলে? জীৱ এবিধে স্বাভাৱিকভাৱে যি ঠাইত বাস কৰিব পাৰে সেই ঠাইকে জীৱবিধৰ আৱাসস্থলী বোলে। বৈচিত্ৰতা। দ্বিতীয়তে দিছে জৈৱ বৈচিত্ৰ্য মানে কি বুজা? ইয়াত আমি এনচাৰটো লিখিছোঁ জৈৱ বৈচিত্ৰ্য মানে হ'ল সাধাৰণতে আমাৰ পৰিৱেশত থকা অনেক প্ৰকাৰৰ জীৱৰ মাজৰ বৈচিত্ৰতা। পৃথিৱীখনত অনেক জীৱ বাস কৰে যাক আমি জৈৱ বৈচিত্ৰ্য বুলি কওঁ। তৃতীয়তে কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ কিদৰে অভিযোজন কৰে? ইয়াত আমি এনচাৰটো লিখিছোঁ কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ নিজৰ পাতবোৰক কাঁইটলৈ ৰূপান্তৰিত কৰি লয়। ফলত উদ্ভিদজোপাৰ পৰা পানী ওলাই যাব নোৱাৰে আৰু কেকটাছৰ গা গছ সেউজীয়া হোৱাৰ বাবে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে। কেকটাছৰ কাণ্ড মঙহাল হোৱাৰ বাবে পানী জমা কৰিব পাৰে আৰু উদ্ভিদজোপা মৰুভূমিৰ নিচিনা ঠাইত জীয়াই থাকিব পাৰে। চতুৰ্থতে জীৱৰ 3টা সাধাৰণ বৈশিষ্ট্য হ'ল, আমি এনচাৰত লিখিছোঁ জীৱৰ 3টা সাধাৰণ বৈশিষ্ট্যতা হ'ল জীৱবোৰৰ জৈৱ বৈচিত্ৰতা আছে। জীৱসমূহ বৃদ্ধি হয়। জীৱসমূহে উশাহ নিশাহ লয়।
পঞ্চমতে দিছে সমান্তৰাল শিৰাবিন্যাস থকা তিনিবিধ পাতৰ উদাহৰণ দিয়া। এনচাৰটো লিখিবা সমান্তৰাল শিৰাবিন্যাস থকা তিনিবিধ পাতৰ নাম হ'ল কলপাত, বাঁহপাত, ধানপাত। নম্বৰ দিছে জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব লিখা। ইয়াত তোমালোকে চোৱা, মই এইটো এনচাৰ সম্পূৰ্ণ বাক্য কৰি এটা অলপ ডাঙৰকৈ লিখিছোঁ। তোমালোকে যদি ভাবা সৰুকৈ লিখিম বুলি, তেন্তে সম্পূৰ্ণ এনচাৰটো শুনি ল'বা, তাৰপিছত তোমালোকৰ নিজৰ ফালৰ পৰা লিখিব পাৰা। ইয়াত মই প্ৰথমতে আৰম্ভ কৰিছোঁ, জৈৱ বৈচিত্ৰ্যৰ বাবে জীৱজগতত জীৱসমূহৰ মাজত সম্পৰ্ক আছে। তাৰমানে ক'ব বিচাৰিছোঁ যে জৈৱ বৈচিত্ৰ্যৰ বাবে জীৱজগতত জীৱসমূহৰ মাজত সম্পৰ্ক আছে। ছেকেণ্ডত মই লিখিছোঁ জৈৱ বৈচিত্ৰতাৰ বাবে জীৱসমূহ এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। এটা উদাহৰণ দিছোঁ। উদাহৰণস্বৰূপে উদ্ভিদ আৰু পানীৰ মাজত থকা জৈৱ বৈচিত্ৰতাৰ বাবে পানীসমূহে নিশাহত এৰি দিয়া কাৰ্বন ডাই CO2 গেছবোৰ উৎপাদনত ব্যৱহাৰ কৰি এক ভাৰসাম্য বজাই ৰাখে। তাৰ উপৰিও তোমালোকে লিখিব পাৰা জৈৱ বৈচিত্ৰতাই পানী আৰু জীৱসমূহক সিহঁতৰ গুণ, বৈশিষ্ট্য, প্ৰকাৰ আদি বিভিন্ন দিশসমূহক অধ্যয়ন কৰিছে, যাৰ ফলত এইবোৰক শ্ৰেণীবিভাজন কৰি আমি অধ্যয়ন কৰিবলৈ সক্ষম হৈছোঁ। সেয়েহে ক'ব পাৰোঁ যে জৈৱ বৈচিত্ৰ্যই পৃথিৱীৰ জীৱমণ্ডলটো জীয়াই ৰাখিছে। 7 নম্বৰ দিছে চৰাইৰ জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ ব্যাখ্যা কৰিব কৈছে। গতিকে তুমি অলপ চৰাই কেনেকুৱা হয় তাৰ মই অলপ ব্যাখ্যা কৰিছোঁ। চৰাইবোৰক আমাৰ জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ বুলি আমি ক'ব পাৰোঁ, কিয়নো পৃথিৱীত থকা বিভিন্ন ধৰণৰ চৰাইৰ দ্বাৰা উদ্ভিদৰ বিভিন্ন প্ৰজাতিৰ বীজসমূহক খায় আৰু মলৰ যোগেদি বিভিন্ন ঠাইত বীজসমূহ বিস্তাৰ কৰে, যাৰ ফলত অন্য অৰণ্যবোৰত জৈৱ বৈচিত্ৰ্যৰ প্ৰভাৱ পৰে আৰু চৰাইবোৰে পোক-পতংগবোৰ খাই জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰে। তোমালোকৰ অনুশীলনীৰ শেষৰটোৰ প্ৰশ্ন হৈছে শুদ্ধ নে অশুদ্ধ লিখা। ইয়াত 5টা দিয়া আছে। প্ৰথমটো চোৱা, সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী। অশুদ্ধ। চৰাইয়ে অৰণ্য বিস্তাৰত সহায় কৰে। শুদ্ধ। পৰিৱেশৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ পৰস্পৰ সম্পৰ্ক নাই। অশুদ্ধ। জীৱ বৈচিত্ৰ্যৰ অৱক্ষয়ে পৰিৱেশত প্ৰভাৱ পেলায়। শুদ্ধ। অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱ জীয়াই থাকিব নোৱাৰে। শুদ্ধ। এই পাঠটোত তোমালোকৰ অনুশীলনীৰ ইমানখিনিয়ে প্ৰশ্ন উত্তৰ আছিল। তোমালোকক ইয়াৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ প্ৰয়োজন হ'লে কমেণ্ট কৰিবা। বাকীসমূহ চেপ্টাৰৰ প্ৰশ্ন উত্তৰসমূহ আগতীয়াকৈ পাবলৈ